এবাৰ মাকে চাই আহো ভাত বা হৈছে নে নাই। ওলাই দিৱে ইসমা পাকঘৰটো সোমালে মোৰ মাথাটো গৰম উঠে। এই বাপেকডালে কৈ থাকলেও বস্তু নানে, সদায় পাহাৰে। এনেকৈ পাহিলে কেনেকৈ হ'ব? মই বা কাৰ মূৰ্তি দি বনাই দিব লাগে। এতিয়া বজাৰত মই যাওঁ কৰিব লাগিল। মই বাৰে বাৰে কৈ আছোঁ বোলে নিমখ নাই, কি কাৰ মূৰ্তি দি ৰান্ধি দিওঁ আজি, খাব বাপেকে উহা আঞ্জা। অ মাই কি কৈছে দে, ভাত হৈছে নে নাই? মোৰ ভোক লাগছি। এই চলি বনাই আছো, দেখা নাই নেকি? হোৱা নাই, যা অলপ দেৰিকে আহিবি যা। মোৰ মূৰটো গৰম নকৰবি, এনেই গৰম উঠি আছে। হাও তই দেখোন কেনে কৰা? অ মাই তই মাক তই এনেকুৱা কৰা? ভোক লাগছি নকৰি পেলাই যা যা, বনাই আছো যা, দিম যা। মোৰ মাথা গৰম নকৰবি দে আপা, এনেই মোৰ মাথা গৰম উঠি আছে। আৰু তোৰ কি পঢ়বে শুনবাৰ নাই হা? ই পৰতে যি ভাত খাই পেলাই ঘুমাবা ধৰবি তই, দৰকাৰ নাই, যা হ'ব যা, ভাত বনাই আছো খাবি যা যা। তোৰ লগত কথা কয় ভুল, মোৰ সন্দেহ হয় কিবা, তই আছলি মাই নে নকলি মাই, বৰ সেই দি তই গোটাই। অসভ্য চলি, মায়েকৰ কিবা আছলি নকলি থাকে হা? একদম কোৰা চাৰি কুপ দিম, যা কিতাপ লগে ভাত দি আছো যা যা। যাওঁৱেই দি আৰু এখন ঘৰত মোৰ একেবাৰে সন্মানে নহা আছে। সেই মোৰ পঢ়বে চঢ়বে ইচ্ছা নাই দেই, স্কুল নাই একো নাই, কি পঢ়ি থাকিম আৰু। কি কৰা যায়, তেনে ঘুমাইলেও মায়ে গালি দিব। একবাৰ মিতুকে ফোন কৰো। হেল্ল' দোস্ত, তই কি কৰি আছা? অ ভাইয়ে আছো দে, কি কৰবি আৰু এই খেলা চাই আছিলো, মনটো বেয়া লাগি গেল, CSK হাৰিল। অ দে তই কি কৰি আছা ব্ৰ? কি কবি মোৰ দুখৰ কথা, মই খেলা চেলা চাব ইচ্ছা নাই গেলেন, সেইকাৰণে মই চাৱা নাই। মোৰ পঢ়বে ইচ্ছা নাই, মাইদালে কেৱল পঢ়কে থাকে, ঘুমটিও লাগছি, ঘুমালেও গালি পাৰে। অ ভাত খুঁজবে গেলো, গালি দি পঠালা। সেইকাৰণে ভাবছো একবাৰ তোৰ লগতে কথা পাতো। হেই ব্ৰ, বাদ দি গিলাখান খেলা চেলা, অলপমান কথা পাতো দি, নহলে মোৰ টোপনি লাগি আছে আৰু ঘুমাইলে মায়ে মাৰব। হে তয়ো বৰ জমনি দে ভাই, বাপৰে তোৰ এই গধূলি ঘুমাবা হ'ল নে? কিনো জল নপৰা চলি নিচিনা কাম কৰি থাকাৱে। দে দে আছো দে 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 কল্লো দে, টিভি বন। অ দে 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 ক পিছে, বাকী মাইৰেতো ভাতে বনাই আছে, তহঁতৰ মাইনাটো কি কৰি আছে সৰু ভণ্টিটোই? ইছবা ঠাণ্ডাটো চাচোন তাৰ। হেই কি যি মানে নহয় মোৰো লগ মহা। আপি ও আপি আছে, এ আমাৰ সৰু মাহঁতৰ মাইনাটো আছিল, তাৰ লগত কিবা বকি আছে। দে এইগিলাখান বাদ দিয়ে ব্ৰ, মই এটা কথা ভাবছো, কি জানানে? এই ব্ৰ, মাকক যি মাম্মি বুলি কয়, ব্ৰাদাৰটো গুচি যি ব্ৰ হ'ল, সিস্টাৰটো গুচি যি সিস হ'ল, মাদাৰটো গুচি যি মম হ'ল, ডেডিটো গুচি যি ডেড হ'ল, ৱাইফটো কিয় ছুটি নকৰে ন? ৱাইফটো ডাব্লিউ কিয় নহ'ল? মই কথাটো ভাবি আছো। কিয় নহ'ল জানা? কিয় চৰ্ট নকৰলা আজিলৈকে কোনে জানা? জুইৰ লগত কোনোবাই খেলা কৰে নেকি কচোন?